নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল। নাও ইউ আৰ এ সেল্ফ ইণ্ডিপেণ্ডেণ্ট। মই সঞ্জীৱ। আজিৰ বিষয় হ'ল এখন ফৰ্ম বা ফৰ্মেট চাৰ্টিফিকেট বা গ্ৰাফিক ডিজাইন কৰোঁতে MS ৱৰ্ড আৰু পাৱাৰ পইণ্টৰ প্ৰয়োজন হয়, কিন্তু আপোনাৰ কাছত নাই। তো বন্ধু বান্ধৱীসকল, চিন্তা কৰিব নালাগে। আপুনি আপোনাৰ মোবাইলৰ সহায়ত অতি সহজে গ্ৰাফিক ডিজাইন বা প্ৰজেক্ট MS ৱৰ্ড কামখিনি পিক্সেল লেব এটা এপ বা এপ্লিকেশ্যনৰ জৰিয়তে অতি সহজে কৰিব পাৰে। এতিয়া আহক ভিডিঅ'। পিক্সেল লেবত গ্ৰাফিক ডিজাইন কৰোঁতে ফাৰ্ষ্ট অফ অল পিক্সেল লেবৰ বিষয়ে অলপ জানিব লাগিব। এইটো এই চিম্বলটো টেক্সৰ কাৰণে, টেক্সট এডিট কৰিবৰ কাৰণে, এইটো টেক্সৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিবৰ কাৰণে চাৰ্কেলটো। ফাৰ্ষ্ট অফ অল আপুনি যিখন গ্ৰাফিক ডিজাইন কৰিব বা প্ৰেজেণ্টেশ্যন বনাব, সেইটো পেপাৰৰ চাইজখিনি ঠিক কৰিব লাগিব। ইয়াত মই A4 চাইজ দি আছোঁ, A4 পেপাৰৰ 210/297। ইয়াত মই ইয়াৰ কালাৰখন চেঞ্জ কৰি আছোঁ, হোৱাইট কৰি আছোঁ। তাৰপিছত এটা ফ্ৰেম দিব লাগিব। ইম্পৰ্ট কৰিব লাগিব। ইয়াৰ পৰা লক কৰিব দিব লাগিব। ইয়াত টেক্সট বহাব লাগিব। চিৰিয়েল নংখন, চাৰ্টিফিকেট বা যিটো মাৰ্কশ্বিট হয় তাত এটা চিৰিয়েল নং থাকে, সেইটো টেক্সৰ কালাৰখন দিলোঁ। ইয়াক বোল্ড কৰি দিলোঁ। ফ্ৰণ্ট চেঞ্জ কৰিম। টেক্সৰ চাইজখন মিলালোঁ। লক কৰি দিওঁ ইয়াত। আপোনাৰ যিখন স্কুলৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট ডিজাইন কৰিব, সেইটো স্কুলৰ লগোখন আপুনি ইয়াত দি দিব। আপুনি ডাউনলোড কৰি ল'ব পাৰে, ইয়াত ইম্পৰ্ট কৰি দিয়ক ডাউনলোড কৰা থাকিলে। সাইজখন মিলালো।
এনেকৈ টেক্স বহাব অফিস অফ দ্য প্ৰিন্সিপাল চাৰ্টিফিকেটখন মই কালাৰখন দি দিওঁ অলপ বোল্ড কৰি দি আছোঁ ফ্ৰণ্ট এখন সিলেক্ট কৰিব ইয়াৰ পৰা লক কৰি দিব আৰু টেক্স বহাব যিমান কিটা লাইন আপুনি লিখিব সেইকেইটাৰ কাৰণে এটা এটাকৈ টেক্স লাগিব টেক্সৰ ভিতৰতে লাইনখিনি লিখিব লাগিব ভিডিওটো ডাঙৰ হোৱাৰ কাৰণে অলপ স্কিপ কৰি আছোঁ স্কুলৰ নামখন লিখাৰ পাছত আপোনাৰ স্কুল এড্ৰেছখন দিব আৰু এটা টেক্স সাইজখন সৰু কৰি লওক ইয়াত কালাৰ দি দিয়ক অলপ বোল্ড কৰি দিয়ক পজিশনটো মিলাই লওক ইয়াৰ পৰা লক কৰি দিয়ক নেক্সট আৰু এটা টেক্স বহাওক মার্কশিট ये কালার দি দিও बोल्ड কৰাৰ পাছত টেক্সট ব্যাকগ্ৰাউণ্ড দিও পজিশনটো মিলাই লও এরপর লক করে দিও মার্কশিটৰ এটা ফটো ইম্পোর্ট কৰি দিও যিজনৰ মার্কশিট সেইজনৰ এরপর লক করে দিও যিজনৰ মার্কশিট সেইজনৰ এটা সিগনেচার ইয়াত ইম্পোর্ট কৰি দিও ডেটৰ পজিশনখন মিলাই লওক
ইয়াৰ পৰা লক কৰি দিয়ক। আৰু এটা টেক্সট লওক, টেক্সটখন বহাই দিয়ক সাইজখন মিলাই। টেক্সটখন অলপ সুন্দৰৰ কাৰণে এডিট কৰক। ইয়াত বোল্ড কৰক, ফ্ৰন্ট চেঞ্জ কৰি দিয়ক। লক কৰি দিয়ক। ভিডিঅ'টো ডাঙৰ হোৱাৰ কাৰণে অলপ স্কিপ কৰি আছোঁ। এনেকৈ আৰু টেক্সট বহাওক, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম। ক্লাছ ৰোল নম্বৰ বহাৰ পাছত আৰু টেক্সট বহাব। যিমানকেইটা লাইন লিখিব ইমানকেইটা টেক্সট বহাব, টেক্সটকেইটাই লাইন হ'ব। The school certificate. Examinations. কালারটা চেঞ্জ করে ব্ল্যাক করে দিও। লক করে দিও। शेड्यूल बाक्स शेड्यूल बनावर कारण एक्सट्रा पेज लै लो ऑनलाइन पर डाउनलोड कर पाई जाओ ब्लॉक गिटार। এনেকৈ এইটা ফিক্সড কৰি লো আপোনালোকে এনেকৈ সাইজখন মিলাই ল'ব। शेड्यूलখন হ'ল शेड्यूलখন হোৱাৰ পাছত এইটা গোটেইটা লক কৰি দিও। তাৰপিছত অলপ জুম কৰি লো। অলপ জুম কৰি লো। ফাৰ্স্ট অফ অল ইয়াত এটা টেক্সট বহাব। लिखिलो कि लिखिलो टेक्स्ट बॉक्स को सब्जेक्ट नेम स्पेस दियो। कलर दी दियो। फ्रंट चेंज करो।
subject's name. এনেকৈ টেক্সট বহাবে আপোনাৰ যিটো ঘৰত যিটো সাবজেক্ট হবে ইংলিশ বেঙ্গলি জেনারেল ম্যাথ জেনারেল সায়েন্স যিটো হয় যিমান মার্ক পাইছে প্রত্যেকটা কোঠাত এটা এটাকৈ বহুৱাই দিয়ক। তো ফ্ৰেণ্ডছ মই ভিডিঅ'খন অলপ স্কিপ কৰিছোঁ। ইয়াত আৰু এটা টেক্সট বহাওক। Grand totems marks. ইয়াত এইটো কালাৰটো দি দিয়ক। বোল্ড কৰি দিয়ক। টেক্সট ব্যাকগ্রাউন্ডে দিয়ক। সাইজ টু করো। এটা টেক্সট বহাক। signature of the class teacher. সাইজখন ঠিক কৰি লওক। ফ্ল্যাট কালাৰটো দি দিয়ক। পজিশন ঠিক করো। আর একটা টেক্সট দিও। আর একটা টেক্সট দিও। percentage of mark. Black video, texture bold, front, মাৰ্কশ্বিটৰ ডিজাইনটো বনোৱাৰ পিছত ইয়াত এক্সপোৰ্ট ইমেজ ক্লিক কৰাৰ পাছত আপুনি ইয়াত আল্ট্ৰা বুলি সিলেক্ট কৰিব, সেভ এজ গ্যালাৰী আৰু সেভ হৈ যাব। তো ফ্ৰেণ্ডছ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে, অতি সহজে বনাব পাৰিব এনেকুৱা ডিজাইনখিনি। ভিডিঅ'খিনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰিব।